নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পৰীক্ষা সুধিলে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে ইণ্ডিয়ান পলিটি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আনিছোঁ। গতিকে আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি বিষ্ণুৰাম মেধি, অপশ্যন ডি আবুল কালাম আজাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি বিষ্ণুৰাম মেধি, অপশ্যন ডি আবুল কালাম আজাদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, অপশ্যন চি চৰ্দাৰ বল্লভদেৱ সিং, অপশ্যন ডি ৰাজকুমাৰী অমৃত কৌৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। তেওঁ ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি আছিল। ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি জৱাহৰলাল নেহৰু, অপশ্যন চি বিষ্ণুৰাম মেধি, অপশ্যন ডি আবুল কালাম আজাদ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি আবুল কালাম আজাদ। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ বল্লভভাই পেটেল, অপশ্যন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, অপশ্যন চি চৰ্দাৰ বল্লভদেৱ সিং, অপশ্যন ডি ৰাজকুমাৰী অমৃত কৌৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰাজকুমাৰী অমৃত কৌৰ। তেওঁ ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী আছিল। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী কোন আছিল? অপশ্যন এ জৱাহৰলাল নেহৰু, অপশ্যন বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, অপশ্যন চি চৰ্দাৰ বল্লভদেৱ সিং, অপশ্যন ডি ৰাজকুমাৰী অমৃত কৌৰ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চৰ্দাৰ বল্লভদেৱ সিং। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ সংবিধানখন লিখোঁতে কিমান সময় লাগিছিল? অপশ্যন এ 1 বছৰ 2 মাহ 18 দিন, অপশ্যন বি 2 বছৰ 18 মাহ, অপশ্যন চি 2 বছৰ 11 মাহ 18 দিন, অপশ্যন ডি 2 বছৰ 11 মাহ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 2 বছৰ 11 মাহ 18 দিন। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল? অপশ্যন এ 1949 চনৰ 26 নৱেম্বৰত, অপশ্যন বি 1950 চনৰ 26 জানুৱাৰীত, অপশ্যন চি 1950 চনৰ 24 জানুৱাৰীত, অপশ্যন ডি 1949 চনৰ 22 জানুৱাৰীত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1949 চনৰ 26 নৱেম্বৰত। নেক্সট কুৱেশ্যন আছে, ভাৰতৰ সংবিধানখন কেতিয়া কাৰ্যকাৰী কৰা হৈছিল? অপশ্যন এ 1949 চনৰ 26 নৱেম্বৰত, অপশ্যন বি 1950 চনৰ 26 জানুৱাৰীত, অপশ্যন চি 1950 চনৰ 24 জানুৱাৰীত, অপশ্যন ডি 1949 চনৰ 22 জানুৱাৰীত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1950 চনৰ 26 জানুৱাৰীত। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ সংবিধানখনত কিমানটা অধ্যায় আছে? অপশ্যন এ 22টা, অপশ্যন বি 24টা, অপশ্যন চি 25টা, অপশ্যন ডি 30টা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 25টা। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ সংবিধানখনত কেইটা অনুসূচী আছে? অপশ্যন এ 25টা, অপশ্যন বি 10টা, অপশ্যন চি 12টা, অপশ্যন ডি 15টা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 12টা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানখনত মুঠ কিমানটা মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে? অপশ্যন এ 6টা, অপশ্যন বি 4টা, অপশ্যন চি 12টা, অপশ্যন ডি 10টা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 6টা। নেক্সট কুৱেশ্যনটো আছে, ভাৰতীয় সংবিধানৰ কোনখন অনুসূচীত উত্তৰ পূব ভাৰতৰ পাহাৰ জনজাতীয় অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছে? অপশ্যন এ 6ষ্ঠ অনুসূচী, অপশ্যন বি 8ম অনুসূচী, অপশ্যন চি 5ম অনুসূচী, অপশ্যন ডি 9ম অনুসূচী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 6ষ্ঠ অনুসূচী। নেক্সট কুৱেশ্যনটো আছে, বৰ্তমান আমাৰ সংবিধানত কেইটা অনুচ্ছেদ আছে? অপশ্যন এ 448টা, অপশ্যন বি 395টা, অপশ্যন চি
227টা, অপশ্যন ডি 295টা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 448টা। নেক্সট কুৱেশ্যন আছে, আমাৰ দেশৰ সংবিধানৰ মৌলিক অধিকাৰসমূহ কোন দেশৰ পৰা অনা হৈছে? অপশ্যন এ দক্ষিণ আফ্ৰিকা, অপশ্যন বি ইংলেণ্ড, অপশ্যন চি আমেৰিকা যুক্তৰাষ্ট্ৰ, অপশ্যন ডি ৰাছিয়া। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন আছে, জন গণ মন অধিক কেতিয়া ৰাষ্ট্ৰীয় সংগীত ৰূপে ঘোষণা কৰা হৈছিল? অপশ্যন এ 1950 চনৰ 24 জানুৱাৰীত, অপশ্যন বি 1949 চনৰ 26 নৱেম্বৰত, অপশ্যন চি 1950 চনৰ 26 জানুৱাৰীত, অপশ্যন ডি 1949 চনৰ 24 নৱেম্বৰত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1950 চনৰ 24 জানুৱাৰীত। নেক্সট কুৱেশ্যনটো, আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি পিংগলি ভেংকয়া, অপশ্যন ডি বংকিম চন্দ্ৰ চেটাৰ্জী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পিংগলি ভেংকয়া। তেওঁ আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হি নিৰ্মাণ কৰিছিল। আমাৰ দেশৰ পতাকাখনক কেতিয়া ৰাষ্ট্ৰীয় পতাকা ৰূপে স্বীকৃতি প্ৰদান কৰিছিল? অপশ্যন এ 1947 চনৰ 22 জুলাই, অপশ্যন বি 1950 চনৰ 26 জানুৱাৰী, অপশ্যন চি 1949 চনৰ 24 নৱেম্বৰত, অপশ্যন ডি 1947 চনৰ 24 জানুৱাৰীত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1947 চনৰ 22 জানুৱাৰীত। নেক্সট কুৱেশ্যনটো আছে, সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যিক জৰুৰীকালীন অৱস্থাৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 356, অপশ্যন বি আৰ্টিকল 395, অপশ্যন চি 360, অপশ্যন ডি আৰ্টিকল 288। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰ্টিকল 356। নেক্সট কুৱেশ্যনটো আছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা বৰ্জনৰ কথা উল্লেখ কৰা আছে? অপশ্যন এ আৰ্টিকল 14, অপশ্যন বি আৰ্টিকল 15, অপশ্যন চি আৰ্টিকল 16, অপশ্যন ডি আৰ্টিকল 17। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আৰ্টিকল 17। নেক্সট কুৱেশ্যনটো আছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংঘ আৰু ইয়াৰ ৰাজ্যক্ষেত্ৰৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 16, অপশ্যন বি আৰ্টিকল 2, অপশ্যন চি আৰ্টিকল 1, অপশ্যন ডি আৰ্টিকল 4। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আৰ্টিকল 1। নেক্সট কুৱেশ্যনটো আছে, সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 64, অপশ্যন বি আৰ্টিকল 16, অপশ্যন চি আৰ্টিকল 52, অপশ্যন ডি আৰ্টিকল 61। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰ্টিকল 52। নেক্সট কুৱেশ্যনটো আছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধনৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 25, অপশ্যন বি আৰ্টিকল 21, অপশ্যন চি আৰ্টিকল 17, অপশ্যন ডি আৰ্টিকল 368। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আৰ্টিকল 368। নেক্সট কুৱেশ্যনটো আছে, সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 352, অপশ্যন বি আৰ্টিকল 332, অপশ্যন চি আৰ্টিকল 368, অপশ্যন ডি আৰ্টিকল 448। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকল 352। নেক্সট কুৱেশ্যনটো আছে, সংবিধানৰ কোনটো অনুচ্ছেদ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰিব পাৰে? অপশ্যন এ আৰ্টিকল 123, অপশ্যন বি আৰ্টিকল 223, অপশ্যন চি আৰ্টিকল 25, অপশ্যন ডি আৰ্টিকল 368। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকল 123। নেক্সট কুৱেশ্যনটো আছে, সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ চকুত সকলো সমানৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 14, অপশ্যন বি আৰ্টিকল 10, অপশ্যন চি আৰ্টিকল 16, অপশ্যন ডি আৰ্টিকল 19। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰ্টিকল 14। নেক্সট কুৱেশ্যনটো আছে, সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ আৰ্টিকল 21A, অপশ্যন বি আৰ্টিকল 25, অপশ্যন চি আৰ্টিকল 18, অপশ্যন ডি আৰ্টিকল 23। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আৰ্টিকল 21A। লাষ্ট কুৱেশ্যনটো আছে,
সংবিধানৰ কোনটো অনুচ্ছেদত বিত্তীয় জৰুৰী অৱস্থাৰ বিষয়ে উল্লেখ আছে অপশ্যন এ আৰ্টিকল 352 অপশ্যন বি আৰ্টিকল 356 অপশ্যন সি আৰ্টিকল 360 অপশ্যন ডি আৰ্টিকল 21 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি আৰ্টিকল 360 বন্ধুসকল আজিলৈ ইমানেই আছিল যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ